হাই ফ্ৰেণ্ডছ, তো আকৌ আপোনালোকক অসীম এছামিজ চেনেলটোলৈ স্বাগতম। তো আজি মই যাই আছোঁ ফেঞ্চি, মানে অলপ মাৰ্কেট কৰিব আছে। এইখন আমাৰ গাঁও হয়, ইয়াতে খোজকাঢ়ি যাই আছোঁ, অলপ আগৰ পৰা বাইকত যাম। তো গাইছ, এইটো মান্তাকাটা ৰোড হয়, তো আপোনালোকে চাই থাকক। মানে আমি পুলিচৰ কাৰণে মান্তাকাটা ৰোডেদি সোমালোঁ, সেইপিনি যাব নোৱাৰি, মানে ডাবল আহিছোঁ আমি বাইকত, সেইকাৰণে আমি এইপিনি সোমাইছোঁ। জানাই দেখোঁ পুলিচে একদম ধৰিলে আৰু এৰি দিয়াত নাই আৰু, কমচে কম 2000 টকা নিদিয়ালৈকে। তো গাইজ, ফাইনেলি ফেঞ্চি পাই গ'লোঁ আৰু এতিয়া ভেলুকবাৰীৰ ফালৰ পৰা সৰু বাইদেউহঁত আহি আছে। সিহঁতে মানে অলপ আগবাঢ়ি মাতিছে মোক, সেইফালে আছে বোলে ক'ৰবাত। তো যাই আছোঁ ফোনটো লগাই কেনে, তো চাই থাকক। মানে ৰাতিপুৱা অহাৰ কাৰণে মানুহ বহুত কম, অলপ দেৰিকৈ মানুহ মানে ফুল হৈ যাব। তো ব'লক। তো ফাইনেলি বাইদেউহঁতক লগ পাই গ'লোঁ। অঁ ভিন্দি, কাপোৰ চাইছে নে? চোৱা হৈছে। চাৰ্ট কেইটা চালে? 10টা চাইছা? তো গাইছ, অলপ ভোক লাগিছে, তো ব'লক কিবা এটা খাই লওঁ। गाइस, आज काही बाती धोबा लागबो दे याते। कैसे क्या है ये? फूल फुला है। ये फूल फुला है। इंग्लिश में जवाब लो की कहे? हाँ? हाँ भूले सी। जबा फूल। This is जबा फूल। ये है गुलाब फूल। गुलाब फूल? ये जबा फूल। जबा जबा। हाँ, অতি সুন্দর, বঢ়িয়া বঢ়িয়া। हाँ হ'ব যাও। তো গাইছ, মানে পুলিচ অহাৰ কাৰণ এইটোৱে, মানে ইয়াতে ৰুল পাতিছিল কি ৰাস্তাৰ ছাইডত মানে ফেঞ্চিৰ এই ফুটপাথ গিলা বহাব বাধা কৰিছিল। তো সিহঁতে শুনা নাছিল। তো পুলিচৰ গাড়ী আহি কেনে উঠাই কেনে লৈ গ'ল, চব কাপোৰ চাপোৰ লৈ গৈছে। তো বেয়া লাগে এনেকৈ, মানে সিহঁতেতো সেইটো বিজনেছ কৰিয়ে খাই আছে, হ'লেও সিহঁতে মানে ৰুলবিলাক মানা নাছিল, সেইকাৰণে উঠাই লৈ গৈছে। এইটো সেয়াটোৰ ভুল, আৰু এতিয়া সেয়াটোৰ ভুলৰ কাৰণে হৈছে, ৰুল দিলে মানিব লাগে। তো গাইছ, জালুকবাৰীতে ডাঙৰ বাইদেউহঁতকো লগ পালোঁ, মানে সিহঁতৰ লগত শ্বপিং টপিং কৰি একেলগে যাই আছোঁ আৰু। এইটো আমাৰ টিকলি, ডাঙৰ বাইদেউৰ সৰু বাচ্চাটো, ভাগিন মোৰ। আৰু এইটো হৈছে আমাৰ হিৰো, এইটো হিৰো আমাৰ। আৰু এইফালে আছে আমাৰ বুঢ়ী এটা, এইটো আমাৰ বুঢ়ী মাহী। তো গাইছ, ঘৰ পাই গ'লোঁ আৰু বহুত ভাগৰ লাগিছে, তো অলপ ফ্ৰেছ হৈ কেনে অলপ চাহ খাই লওঁ। নাৰিকল ভাজি আছো, নাৰিকল। হা হা কিনি কৰে নেউলি মুই পিঠাটো তোৰ মুখখনতকৈও দীঘলা ইমান টেপৰা। তো গাইছ, ইমান যে পিঠা চিঠা সাজা গ'ল, শ্বপিং টপিং কৰা গ'ল, মানে ইমানবোৰ আমাৰ সৰু বাইদেউৰ কাৰণে কৰা গৈছে। তো মানে ডাইৰেক্ট বাইদেউক সুধি দি আছোঁ আপোনালোকক। মানে বিয়া হৈ গ'ল,
ঘৰ যোৱাৰ পিছত এইখন ঘৰ সেইখন ঘৰ মানে ইমান মিলা মিলি হোৱা নাছিল মানে আহিন যাহিন হোৱা নাছিল তো চা চিনাকি তাৰপিছত সিহঁত আহি কেনে মানে ফাইনেলি এইখিনিয়ে কাৰণ আছিল সেইকাৰণে ইমান শ্বপিং টপিং কৰা গ'ল পিঠা চিঠা খোৱা গ'ল তো গম পালে চাগে তো গাইজ আজিলৈ এইখিনিয়ে আছিল যদি ভাল লাগিছিল তো প্লিজ লাইক শ্বেয়াৰ কৰি দিব